Hello guys, মোৰ চেনেল টেবলেটছ ব্লগলৈ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। এইটো এটা ট্ৰেভেলিং ভিডিঅ' হ'ব য'ত আমি গড়গাঁও কলেজৰ ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ 5th চেমৰ ষ্টুডেণ্টসকলে লিকাবালিলৈ গৈছিলোঁ অৰুণাচলত থকা। তাৰে কিছুমান সৰু সৰু স্মৃতি গোটাই থোৱা আছে আৰু তাকে লৈ ভাবিছোঁ মই এটা ভিডিঅ' বনাওঁ। সেইটো ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'ব, কিন্তু ৰাতিপুৱা ইমান জল্দি আছিলে যে কিছুমান ভিডিঅ' কৰিবলৈ সময় নহ'ল। তাৰে সৰু সৰু কিছুমান এটা ভিডিঅ' বনোৱা হৈছে। আহকচোন চাওঁ আমি তাকে কেনেকুৱা লাগে। ৰাতিপুৱা প্ৰায় 7টা বজাত আমি গড়গাঁৱৰ পৰা লিকাবালি অভিমুখে যাত্ৰা কৰি আছিলোঁ। বগীবিল পালোহি। বগীবিলত যাওঁতে আমি ৰখোৱা নহ'ল, ভাবিছিলোঁ আহি পিনে ৰখিম বুলি, কিন্তু সময় নোহোৱাৰ বাবে আমি নৰখিলোঁ। আৰু ইয়াত চবেই নচাত বিজি। প্ৰায় 9:30মান বজাত আমি আহি লিকাবালি পাইছিলোঁহি। আৰু ইয়াত আপোনালোকক দেখাইছোঁ অলপ লিকাবালিৰ পৰিৱেশটো। চাৰিওফালে পাহাৰ, তাৰ মাজতে আমাৰ আৰফিনাই ডিম খাইছে। সেয়া আমি বৰ্তমান আছোঁ লিকাবালি নদীৰ পাৰত। প্ৰিয়ংকা আজি আমি লিকাবালিলৈ আহিছোঁ সমাজ সত্যাগ্ৰহৰ পৰা। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। লগতে খাদ্য হৈছে, বহুত এনজয় কৰি। এয়া আমাৰ আৰফিনা জয়মণি, তুমি কেতিয়া থাকি গৈছা? তুমি ওলাই দিয়া এবাৰ। কৈ দিয়া তুমি। And hit the bell icon. প্ৰিয়ংকা একেবাৰে পৰিৱেশ পাহাৰীয়া মাজে সেয়া হয়তো ওলমা দলং নেকি চাগে। আমি এতিয়া অকণমান ফটো চটো উঠাই লওঁ। আৰফিনা এবাৰ চাই দিয়া। আমাৰ কেঁচবাই ফটো পোষ্ট দিছে। কেঁচবা তোমাৰ অনুভৱটো কৈ দিয়া। বহুত ভাল লাগিছে। আৰু বহুতখিনি ভাল লাগিছে। খানাটো কি হ'ব? খানাটো আজি ব্ৰইলাৰ মাংস, তাৰপিছত হাঁহ মাংস আৰু কি হ'ব? কোনেও মোক মাৰি দিয় ধুনীয়াকৈ। কি কৰিছা? কি কৰিছা? হেল্ল' ডিয়েৰ, মই ফটো মাৰি আছোঁ। আজি আমি আছোঁ লিকাবালিত। আমি এতিয়া পায়ে ভৰে ওলমা দলঙৰ ওপৰত। যদিও কৰোণাৰ কাৰণে বন্ধ, কিন্তু তথাপিও ইয়াত বহুতো মানুহ হৈছিল পিকনিক খাবৰ বাবে। চাৰিওফালে এয়া
গাৰ্লফ্ৰেণ্ডৰ গ্ৰুপ ফটো। এনেদৰে আহি আহি আমি প্ৰায়